আজি আমাৰ বাউলী ফাগুন ধাৰাবাহিকৰ মাঘৰ বিহুৰ ভোজৰ আয়োজন কৰা হৈছে। চিৰিয়েলত আপোনালোকে দেখা পাব। গতিকে চব লাগি আছে। মায়ে এয়া বিলাহী কি কাটিছে? আলু কাটিছে। আলু কাটিছো মাছত দিবলৈ। গাভৰু ছোৱালী দুজনীকে গাভৰু ছোৱালী থকাৰ পিছত গাভৰু ছোৱালীকেইজনী থাকোঁতে বুঢ়া বাপেৰটোৱে বনাই খুৱাবলগীয়া হৈছে। তহঁতৰ বাপেকৰ হাতৰ জুতি ল'ম আজি। এতিয়া কিবা আকৌ খাবা না হেৰি দাদা হেৰি পুহি এনেকে মাংস হেৰিটো লৈ গুচি আহিব তাকে মাকে চিঞৰিব। এয়া দেউতাই মাছ ভাজিছে, খোৱাহে কথা। অলপ পাছত হাঁহ বনাই আছো। আৰু কি কি আছে দেউতা আইটেম? হাঁহে কোমোৰাই হাঁহে কোমোৰাই মজাকে বনাম। জলকীয়া পিঁয়াজ কাটিলো আৰু এয়া মাছ বিলাহী ফুলকবি দি বনাম সুন্দৰকে। সকলোকে ভোগালী বিহুৰ শুভকামনা জনাইছো। আৰু এয়া আমাৰ খানা চলি আছে। খন্তেক সময়ৰ পাছতে আমি পৰিৱেশন কৰিব পাৰিম। দেউতাই মাছ ভাজিছেও খাইছেও নিজে। ধুনীয়া ভাজি নিজে নিজে ভাজিব, নিজে নিজে খাবনে বাৰু? মাছটো লৰাব হৈ গ'ল লগতে মৰম বঢ়িয়া। নাহিলে নাপালো, মই খাইছো দেই। মই মাছ নোখোৱা মানুহে মাছ খাইছো। ভাল হৈছে, ভাল ভাজিছে দেউতাই। বঢ়িয়া 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 সুন্দৰ সুন্দৰ সুন্দৰ। একেলগত গোটেইকেইটা আৰু আমাৰ ফালৰ পৰা বাউলী ফাগুনৰ তৰফৰ পৰা আপোনালোক সকলোলৈ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলোৰে দিনবোৰ ভাল হওক, ভোগেৰে পাৰ হওক আশা কৰিছোঁ আৰু ভালদৰে থাকক।